আজি এই ৰঙিহাং প্ৰাথমিক বিদ্যালয়ত আমি প্ৰতি বছৰৰ দৰে এইবাৰো আমি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উদযাপন কৰিছোঁ। আজি উলাহ মানেৰে আমাৰ এই উদযাপন কৰিছোঁ আৰু আমাৰ ইয়াত বিভিন্ন প্ৰতিযোগিতা হৈছে মানে ল'ৰা ছোৱালীৰ নৃত্য গীত কৰ্মশালা আদি আমি উদযাপন কৰিছোঁ আৰু ল'ৰা ছোৱালী আনন্দ পাইছে। সকলোৱে মিলা প্ৰীতিৰে আমি ছাৰ বাইদেউসকলে ইয়াত নৃত্য গীতো আমি অংশগ্ৰহণ কৰিছোঁ। আমাৰ বাইদেউসকলেও আমাৰ এই নৃত্য গীতত অংশগ্ৰহণ কৰিছে। আমি আজি উলহ মালহেৰে আমাৰ এইখন স্কুলত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন উদযাপন কৰিছোঁ। তেওঁ এজন মহান পণ্ডিত, তেওঁৰ আদৰ্শ আমাৰ চিৰন্তৰ আমাৰ বুকুত লৈ যাব। আৰু তেওঁ এজন পণ্ডিত, ৰাজনীতিবিদ আৰু বিভিন্ন শিক্ষকৰ প্ৰতি তেওঁৰ বহুত শ্ৰদ্ধা আছিল আৰু সেই তেওঁৰ শ্ৰদ্ধাক অনুসৰণ কৰি আমি শিক্ষকসকলে প্ৰতি বছৰে তেওঁক কৰিছোঁ আৰু আজিও আমি তেওঁক কৰিছোঁ।